শ্ৰী সূৰ্য মন্দিৰ। ইয়াত যিফালে চোৱা যায় এইবোৰ পাথৰত শিৱলিংগ অথবা বুদ্ধৰ প্ৰতিমূৰ্তি কাটি থোৱা পৰিলক্ষিত হয়। এইবোৰ প্ৰত্নতাত্ত্বিক খনন কাৰ্যত পোৱা উদ্ধাৰ হোৱা শিৱলিংগ। এয়া গুহাৰ ভিতৰতো দেখা গৈছে শিৱলিংগ। এয়া এইবোৰ পাথৰত সৰু সৰু অজস্ৰ শিৱলিংগ। মুঠতে ইয়াত প্ৰতি ছটা শিলতে শিৱলিংগ আৰু বিভিন্ন ধৰণৰ মূৰ্তিৰ শিলত কটা মূৰ্তি দেখিবলৈ পোৱা যায়। এইখিনি প্ৰত্নতত্ত্ব বিভাগে সংৰক্ষণ কৰি সুন্দৰকৈ ৰাখিছে। এয়া প্ৰত্নতত্ত্ব বিভাগে সংৰক্ষণ কৰা মূৰ্তি এইবোৰ শিলত কটা। কিছুমান মূৰ্তি ইয়াত খ্ৰীষ্টীয় পূৰ্ব 10ম শতিকাতো পোৱা বুলি উল্লেখ আছে। লিখি থোৱা ফলকত মই পঢ়ি চালোঁ। এয়া ভাৰতবৰ্ষৰ মহাপীঠস্থান এটা। গোৱালপাৰা জিলাৰ এই মৰনৈ পোৱাৰ আগে আগে মৰনৈৰ ওচৰত শ্ৰী সূৰ্য। আজি বহুত দিনৰ মূৰত দৰ্শন কৰি ভালেই লাগিল, মনটো ভাল লাগি গ'ল। থেংক ইউ।